বন্ধুসকল, আজি আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈছিলোঁ। তাৰে এটি সৰু ভিডিঅ' মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়ালোঁ। এইবাৰ নতুনকৈ আনফালে এখন পাৰ্কো বনাই থকা দেখিছোঁ। সোঁফালে চাওক, মানুহবিলাকে কিদৰে ধুনীয়াকৈ বহিবলৈ জেগা ব্যৱস্থা কৰি দিছে। কি সুন্দৰকৈ চাফ চিকুণকৈ পৰিৱেশটো ৰাখিছে, দেখি বহুত ভাল লাগিল। আনফালে আকৌ এভাগ ৰংগমঞ্চ বনাই থকা দেখিছোঁ।